আজি কচু আনিলোঁ কচু এই মচুৰ দাইল এনে নেমু টেঙা দি পেলাই এনে কচু মচুৰ দাইল আজি নেমু টেঙা দি খাম ৰ'দ বহুত বেছি গৰম পৰিছে লগতে মচন্দৈ আপোনালোকে চিনি পাই চাগে পেটৰ কাৰণে বহুত ভাল এটা গৰমত মচন্দৈ হয় এই আজি সব সিজাম তাৰপিছত এই আপোনাৰ পদিনা কিনি আনিছোঁ বজাৰৰ পৰা পিচি পেলাই ইয়াৰ চাটনি বনাম যেহেতু আজি গৰম বহুত পৰিছে ন সেইকাৰণে কচু বনাম আৰু এয়া পিটিকিম মানে সিজাই লৈ পিটিকিম বাছি আছোঁ মই এতিয়া আৰু এয়া মই চাটনি বনাম এইখিনি মই এতিয়া চাটনি বনাম হাই গাইজ এই কচু অথনি যে দেখাইছিলোঁ এয়া কচু তৰকাৰী বনালোঁ এয়া তৰকাৰী হ'ল তাৰপিছত এইটো কৰোঁ যে হেৰি এইটো পদিনা চাটনি হ'ল আজি আলু ভৰ্তা বনালোঁ তাৰপিছতে বেঙেনা পোৰা বনালোঁ আৰু মই যে দেখাইছিলোঁ মচন্দৈ এয়া ভাত মানে ইমান বেছি গৰম পৰিছে যে নাখালে নহয় আৰু এনেকৈ নহ'লে তেতিয়াহে পেটটো ঠাণ্ডা থাকিব উপায় নাই আপোনালোকেও তেনেকৈ বনাব ঠিক আছে